নমস্কাৰ, গুড মৰ্ণিং বন্ধুসকল। আজি মৰাণত অৰ্জুন বঁটাপ্ৰাপ্ত ভোগেশ্বৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে দ্বিতীয় বাৰ্ষিক প্ৰাইজমানি প্ৰতিযোগিতা মাৰাথন প্ৰতিযোগিতা পতা হৈছে। মৰাণ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু চৰাইদেউ জিলাৰ উদ্যোগত আৰু মৰাণবাসী ৰাইজৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু চৰাইদেউ জিলাৰ এই সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হৈছে। এয়া আপোনালোকে ভিডিঅ'টি চাওক। সকলোৱে সহযোগ কৰিছে, সৰু ডাঙৰ য'ৰ ত'ৰ পৰা আহিছে, মানে ল'ৰা ছোৱালী সকলোৱে পাৰ্টিচিপেট সহযোগ কৰিছে এই মাৰাথন ৰেলীত। এয়া অগণন মানুহ সমাগম হৈছে। এতিয়া আৰম্ভ কৰা হ'ব। এতিয়া ল'ৰাৰ এনেকৈ আকৌ একে জেগাতে এক পাক আহি পিনি নিজৰ ডেষ্টিনেশ্যন পাবহি লাগিব, তেতিয়া পুৰস্কৃত কৰা হয়। তাত ধুনীয়া সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। ৰাতিপুৱা মই চাইকেলিঙত আছোঁ বৰ্তমান, হ'লেও মই গৈ আছোঁ। সিহঁতৰ লগত মই আজি যোৱা প্লেনিং নাছিলে চাইকেল চলোৱা, হ'লেও গৈ আছোঁ। বহুত আছে পিছফালে। ৰিয়েলি মেন, ৰিয়েলি আনবিলিভেবল। স্পীচলেছ হৈ গৈছোঁ বে। কম বঢ়িয়া বঢ়িয়া বঢ়িয়া। সাংঘাতিক দৌৰিছে মানে, কি ক'ম, বাকীবোৰ ক'ৰবাত থাকিল 100-200 মিটাৰ বহুত দূৰত আছে। মজা, টিকেছৰ কৰ্মী মজা। দেখিছে দৌৰি আছে দৌৰি আছে দৌৰি আছে। চবচে আগত টিকেছৰ কৰ্মী বোলাজন চবচে আগত আছে। দৌৰা মুখৰ কথা নহয়। এয়া পালোহি, যদিও পাইছেহি। এইটো হয়, এইটো হয়। শনিবাৰ আহি আছে। মজা মজা ব্ৰ। ইয়াৰ নামটো সেই টংকেশ্বৰ কুৰ্মী পালেহি ফাৰ্ষ্ট। ছেকেণ্ড এজন মজা মজা দৌৰিলা, ভাল লাগিল। বলো ভাল ভাই। ইণ্টাৰভিউ এটা ল'ম দেই। নামটো কৈ দিয়া তোমাৰ। মোৰ নামটো টিকেছৰ কৰ্মী। কেনেকুৱা লাগিল আজি দৌৰি ফাৰ্ষ্ট হৈ? ভালেই লাগিলে বাৰু। অঁ, ঘৰ ক'ত? মোৰ ঘৰ গোলাঘাট খুমটাই। গোলাঘাট খুমটাই। অঁ, আচ্ছা। আৰু মানে সদায় প্ৰেক্টিছ কৰি থকা হয়নে? প্ৰেক্টিছ কৰি লকডাউনত কৰা নাই, খেল নাই, দুদিনমান প্ৰেক্টিছ কৰিছোঁ। অঁ অঁ, ধুনীয়া লাগিল। কি নাম? প্ৰকাশ চেত্ৰী। প্ৰকাশ।
আয়োজন কৰা মাৰাথন দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈ সক্ষম হৈছে দিখেশ্বৰ কুৰ্মী আৰু দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে দেৱজিৎ কুৰ্মী আৰু তৃতীয় স্থান পাবলৈ সক্ষম হৈছে মানসিক পৰিয়া। তো এই তিনিজনৰ লগতে বাকী যিসকল অংশগ্ৰহণ কৰিছিলে যিসকল প্ৰতিযোগী সেইসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই বাইদেউগৰাকী এগৰাকী পেচেণ্ট ৰখীয়া নাৰ্ছিং হোমত তথাপি দৌৰিব আহিছে 4 নম্বৰত গৈছে 100